নমস্কাৰ ৱৰ্ল্ড আপডেটছ চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম টুইটাৰৰ বিষয়ে। সকলোৱে নিশ্চয় জানে যে এলন মাস্কে $44 বিলিয়ন খৰচ কৰি টুইটাৰ এপটো কিনি লৈছে আৰু এতিয়া তেওঁ এই এপটোৰ পৰাও ইনকাম কৰিব। কিন্তু এতিয়া এনেকুৱা হৈ আছে যেন এলন মাস্কে ভাবি চিন্তি টুইটাৰ এপটো কিনা নাই। আজিৰ সময়ত টুইটাৰৰ ওপৰত বহুতো ঠাট্টা মস্কৰা চলি আছে। এই টুইটটো চাওক লকহেড মাৰ্টিনৰ, যিয়ে এটা শ্বকিং টুইট কৰিছে। এতিয়া লকহেড মাৰ্টিন হয় কি? এইটো হ'ল US-ৰ বহুত ডাঙৰ এটা ডিফেন্স মেনুফেকচাৰিং কোম্পানী। কিন্তু এই যিটো একাউণ্ট আপুনি দেখি আছে, এটা ৰিয়েল একাউণ্ট নহয়। ইয়াত টুইটাৰৰ ভেৰিফাইড একাউণ্টৰ টিক আছে। আজিকালি টুইটাৰত কিছুমান মানুহে ফেক একাউণ্ট বনাই $8 পে'মেণ্ট কৰি, অৰ্থাৎ 700-800 মান টকাৰ পে'মেণ্ট কৰি টিক মাৰ্কটো লগায়। কোনো চেলিব্ৰিটি বা ফেমাছ পাৰ্চনেলিটিৰ একাউণ্ট বনাই পিছত কণ্টিনিউৱাছলি মিছ ইনফৰমেশ্যন স্প্ৰেড কৰি আছে। এতিয়া এই টুইটটো কোনোবাই লকহেড মাৰ্টিনৰ ফেক একাউণ্ট, ভেৰিফাইড একাউণ্ট বনাই লিখিছে, এতিয়া আমি ছৌদি আৰবিয়া, ইজৰাইল আৰু ইউনাইটেড ষ্টেটছক ৱেপনছ চেলছ নকৰোঁ, কাৰণ এইবোৰ দেশত হিউমেন ৰাইটছৰ এবিউজ হয়। এই একাউণ্টটোৱে ঠিকেই কৈছে যে USA নিচিনা দেশৰ ওপৰতো হিউমেন ৰাইটছৰ ওপৰত কুৱেশ্যন ৰেইজ হ'ব লাগে। যেনেকৈ জয়শংকৰ ছাৰে কৈছিল যে আই এম ভেৰি কনচাৰ্ণ এবাউট হিউমেন ৰাইটছ চিটুৱেশ্যন ইন USA। কথাখিনি ইণ্ডিয়াৰ পাৰ্চপেক্টিভত চাব গ'লে বেয়া কথা কোৱা নাই। কিন্তু এই টুইটটো দেখি বহুতো লোকে কনফিউজ হৈ গ'ল যে ৰিয়েল লকহেড মাৰ্টিনে এইবোৰ কৈছে। তাৰোপৰি নেছলেৰ ফেক একাউণ্টে টুইট কৰিছে যে আমি তোমালোকৰে পানী চুৰ কৰি তোমালোককে ওলোটাই বেচি আছোঁ। তেনেকৈ কোনোবাই আকৌ পেপচিৰ ফেক একাউণ্ট বনাই লিখিছে কোক ইজ বেটাৰ। এইবোৰ বাৰু অলপ হাঁহি ধেমালি হ'ল, কাৰো লোকচান হোৱা নাই বুলি ভাবিব পাৰে, কিন্তু লোকচান নোহোৱাকৈ থকা নাই, লোকচান হৈ আছে। তাৰে এটা এক্সাম্পল মই দিওঁ। এটা বহুত ডাঙৰ ফাৰ্মাচিউটিকেল কোম্পানী আছে, এলি লিলি এণ্ড কোম্পানী। তেওঁলোকৰ ইনচুলিন বহুত চেল হয়। তাৰোপৰি বহুতো প্ৰডাক্টছ ৰিগাৰ্ডিং ডায়েবেটিছ পৃথিৱীৰ বিভিন্ন ঠাইত তেওঁলোকৰ চেলছ হয়। এতিয়া কোনোবাই তেওঁলোকৰ ফেক একাউণ্ট ভেৰিফাইড কৰি ইনচুলিন ফ্ৰী বুলি এতিয়াৰ পৰা পষ্ট কৰি দিছে। তাৰপিছত বহুতো ইনভেষ্টৰে ভাবিলে যে ৰিয়েল একাউণ্টটোৱে পষ্ট কৰিছে। তাৰপিছত কোম্পানীটোৰ ষ্টক মাৰ্কেট ক্ৰেছ কৰি গৈছে। লিলিৰ লগতে লকহেড মাৰ্টিনৰো সেই একে অৱস্থাই হৈছে। তাৰপিছত বিলিয়নছ অফ ডলাৰ্ছৰ লছ হৈছে US-ৰ ষ্টক মাৰ্কেটত। সেই কোম্পানীবোৰ ডুবি যোৱা নাই, কিন্তু বিলিয়নছ অফ ডলাৰ্ছৰ লোকচান হৈছে। কোনোবাই মাত্ৰ $8 দি ব্লু টিক লগাই $15 বিলিয়ন খৰচ কৰিছে, লছ কৰিছে মাৰ্কেট ক্ৰপৰ ৰূপত ষ্টক মাৰ্কেটত। তাৰোপৰি জৰ্জ W. বুশ্বৰ নামত কোনোবাই একাউণ্ট বনাই লিখিছে আই মিছ কিলিং ইৰাকিছ। নিশ্চয় বহুতে জানে যে জৰ্জে ইৰাকত যুদ্ধ কৰি দিছিল। সকলোকে মিছা কৈছে ইৰাকে নিউক্লিয়াৰ ৱেপনছ বনাই আছে, যদিও ইৰাকৰ ওচৰত কোনো নিউক্লিয়াৰ ৱেপনছ নাছিল। তাৰোপৰি বায়'ত লিখা আছে যে তাতে কি হ'ল, মই 9/11 কৰিলোঁ। জৰ্জৰ ওপৰত এইটোও মানুহে ব্লেম কৰে যে তেওঁ যদি বিচাৰিলে হয় 9/11 ৰখাব পাৰিলে হয়, কিন্তু তেওঁ নৰখালে। এতিয়া প্ৰথমতে এই যিটো ব্লু টিক, সেইটো যাকে তাকে দিয়া নাছিল, ভালকৈ চালি জাৰি ভেৰিফাই কৰি দিছিল। কিন্তু এতিয়া যোনে তোনে 700-800 ৰুপিজ দি পেলাই ব্লু টিক লগাই আছে। এলন মাস্কৰ আইডিয়া বেয়া নাছিল। ব্লু টিকৰ যিটো এলিটিজম, ফেমাছ হ'লেহে যে লগাব পাৰি, সেই ভেদভাৱ তেওঁ শেষ কৰিব বিচাৰিছিল। কিন্তু মানুহে এতিয়া সেই অপৰচুনিটিটো লৈ পেলাই এবিউজ কৰিব ষ্টাৰ্ট কৰি দিছে। আৰু এলন মাস্কৰ প্লেনিংছবোৰ এক্সিকিউট কৰাটো বহুত ভুল হৈছে। নৰ্মেল পাব্লিকৰ ক্ষেত্ৰতো এটা প্ৰপাৰ ভেৰিফিকেশ্যনৰ প্ৰয়োজন, আৰু তেনেকৈ তেওঁ এক্সিকিউট কৰিব লাগিছিল। টুইটাৰে নাও এই ব্লু টিক ছাৰ্ভিচ পজ কৰি দিছে। মেবি ভেৰিফিকেশ্যনৰ কিবা নতুন ছিষ্টেম আনিব পাৰে, কিন্তু এইবোৰ তেওঁ কোনো মিছ ইনফৰমেশ্যন স্প্ৰেড হোৱাৰ বাবে কৰি থকা নাই। মেইনলি যিবোৰ এডভাৰটাইজাৰ্ছ আছে সেইবোৰ যাতে পলাই নাযায়, সেইবাবে তেওঁ এইবোৰ কৰি আছে। টুইটাৰে পইচা ক'ৰ পৰা পায়? যিবোৰ ডাঙৰ ডাঙৰ কোম্পানী আছে, যেনেকুৱা কলগেটে হৈ গ'ল, ৱালমাৰ্ট, এমেজন, এইবোৰ নিজৰ এডছবোৰ দিয়ে আৰু তাৰ পৰা টুইটাৰে পইচা পায়। এতিয়া এই ফেক একাউণ্টবোৰৰ প্ৰব্লেমৰ বাবে বহুতো এডভাৰটাইজাৰ্ছবোৰ ছাইড কাটি আছে, যাৰ ফলত টুইটাৰে যি ৰেভিনিউ সেই ড্ৰপ হৈ গৈছে। মাস্কে কৈছে যে তেওঁ টুইটাৰক বেংক্ৰাপচিও ফাইল কৰিব পাৰে যদি এনেকৈ এডভাৰটাইজাৰ্ছ হওক, ছিনিয়ৰ এক্সিকিউটিভবোৰ হওক, তেওঁলোকে যদি কোম্পানীটো এৰি গৈ থাকে। এতিয়া আপুনি ভাবিব পাৰে যে সেই $44 বিলিয়ন দি যে কিনিলে তাৰে কি হ'ব। চাওক, তাৰে বহুতো পইচা তেওঁ বেংকৰ পৰা লোন লৈছে, আৰু বেংক্ৰাপচিৰ ক্ষেত্ৰত USA-ৰ গভৰ্ণমেণ্ট হওক, ল হৈ গ'ল, সেইবোৰতো অলপ দয়ালু আছে। চ' লাষ্টত ঘূৰি পাকি বেংক ফাঁচি থাকিব আৰু এলন মাস্কৰ পইচা বাচি যাব। কিন্তু সঁচাকৈ টুইটাৰ বন্ধ হ'ব পাৰে জানো? বৰ্তমান বহুতো ডাঙৰ ডাঙৰ দেশেই হওক, চৰকাৰেই হওক, টুইটাৰত কমপ্লেইন কৰি আছে
আৰু কৈ আছে যে মিছ ইনফৰমেশ্যন আৰু ব্লু টিক ছাৰ্ভিচৰ বাবে তেওঁলোকৰ বহুতো প্ৰব্লেম হৈ আছে এতিয়া যদি পাকিস্তানে কোনো ইণ্ডিয়ান মন্ত্ৰীৰ কোনো ফেক একাউণ্ট বনাই কাশ্মীৰৰ ওপৰত কিবা ভুল তথ্য টুইট কৰে আৰু তাৰে স্ক্ৰীনশ্বটছবোৰ যদি বিয়পি সঁচাকৈ ইণ্ডিয়ান মন্ত্ৰীয়ে পোষ্ট কৰা বুলি হাহাকাৰ লাগে তেনেহ'লে নিশ্চয় দেশত বহুতো প্ৰব্লেম হৈ যাব চ' আমি তাকেই চেষ্টা কৰিব লাগিব যাতে কোনো মিছ ইনফৰমেশ্যন স্প্ৰেড নহয় যদি এইবোৰ সলভ নহয় তেন্তে বহুতো লোকে বেলেগ বেলেগ এপত শ্বিফ্ট কৰি যাব জাৰ্মানীৰ এটা ফেমাছ এপ আছে এপটোৰ নাম হ'ল মেষ্টেডন তাত বহুতো লোকে শ্বিফ্ট কৰি আছে আনকি US প্ৰেছিডেণ্ট জো বাইডেনেও এলন মাস্কৰ আলোচনা কৰিছে তাৰোপৰি ইণ্ডিয়াত কুকু নামৰ এটা এপ আছে সেইটো মানুহৰ মনত পৰিছে যেতিয়াই টুইটাৰৰ এইবোৰ প্ৰব্লেম ষ্টাৰ্ট হৈ গ'ল তেতিয়া কু এপটোৱে নিউ ফিচাৰ কেইটামান লঞ্চ কৰি দিছে কুক টুইটাৰৰ ৰাইভেল এপ বুলি ক'ব পাৰি কুৱে কিন্তু পইচা লৈ পেলাই তাকো ব্লু টিক নিদিয়ে চ' এইখিনিতে ভিডিঅ'টো সমাপ্ত কৰিলোঁ আশা কৰোঁ ভিডিঅ'টো যদি ভাল পাইছে লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকন দবাই ন'টিফিকেশ্যন অল কৰি দিব